Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই আহিছো নগাঁও ডিষ্ট্ৰিক্টত থকা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰলৈ আৰু এতিয়া মই প্ৰথমে চাকি ধূপখিনি লৈ লওঁ চাকি ধূপখিনি লৈ লোৱা হ'ল আৰু এতিয়া গৈ আছো মন্দিৰলৈ মন্দিৰৰ সন্মুখতে আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তিনিটি মূৰ্তি আৰু লগতে আছে দেৱালয়সমূহত ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰ চিত্ৰ অংকন কৰা আছে মন্দিৰৰ ভিতৰ ভাগত যোৱাৰ আগতে প্ৰথমে মই ইয়াত চাকি ধূপখিনি জ্বলাই ললো তাৰ পিছত ভিতৰলৈ সেৱা ভাগ কৰিবলৈ যাম এতিয়া মোৰ সেৱা লোৱা হৈ গ'ল আৰু আজি ইয়াত ভাগৱত পাঠ চলি আছে আৰু খুব সুন্দৰকৈ ভক্তসকলে শুনি আছে আৰু এয়া হৈছে বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ আজি এই বিষ্ণু মন্দিৰত আহি গম পালো এই মন্দিৰভাগ স্থাপন হোৱাৰ ৰহস্য আৰু দাপৰ যুগৰ শ্ৰীকৃষ্ণৰ লগত এই মন্দিৰৰ জড়িত হৈ থকা কথা আগৰ দিনত এইখন আছিলে পুৰণি কালৰ বামুণ গোসাঁই থান পঞ্চপাণ্ডৱে যেতিয়া স্বৰ্গলৈ যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া এই ঠাইত জিৰণি লৈছিলে আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণই বটু ব্ৰাহ্মণৰ ৰূপ লৈ আহি পাঁচ পাণ্ডৱৰ লগত কথা পাতিছিল আৰু তাৰ পিছতে বটু ব্ৰাহ্মণ ৰূপী শ্ৰীকৃষ্ণই এই ঠাইতে অন্তৰ্ধান হৈ পৰিছিল তাৰ পিছত এই ঠাইৰ পৰাই ৰাতিপুৱাই পঞ্চপাণ্ডৱে স্বৰ্গযাত্ৰা কৰিছিল আৰু কৈ গৈছিলে এই ঠাইত মহাতীৰ্থ হ'ব আৰু সেইবাবে আজি ইয়াত এই শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ স্থাপন হ'ল মোৰ এতিয়া দৰ্শন কৰা হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছো আৰু ৰাস্তাৰে গৈ থাকোঁতে এজন ল'ৰাক লগ পালো আপোনালোকে শুনকচোন তেখেতৰ মুখেৰে ক'ৰ পৰা আহিছে আপুনি আৰু ক'লৈকে যাব গহপুৰ ব্ৰহ্মাজনৰ পৰা চাইকেল যাত্ৰা কৰি আছো নেপাল পশুপতিনাথ মন্দিৰ যিটো আছে কাঠমাণ্ডুত হয় নেকি কেইদিন হ'ল মোৰ আজি 7 নম্বৰ দিন মাজতে মানে দুদিন ৰেষ্ট ল'বলগীয়া হ'ল দুদিন মানে কালি বহুত মাথা বিষাই আছিলে কালি মই ৰহা টলগেটত ৰখিলো তো পৰহি তাৰ আগদিনাখন মই তেজপুৰত ৰখিছিলো এনে কিমান দিনত গৈ পাবা বুলি আশা আছে তোমাৰ মোৰ কোনো আইডিয়া নাই মই কিমান কিলোমিটাৰ মই সেইটোও চোৱা নাই হয় নেকি এটা কাৰণে মানে মোৰ আইডিয়াটো এনেকুৱা কাম কৰি যাব লাগে ফল পিছত আছে এনেকৈ এইটো হিচাপত মানে মই যিমান পাৰোঁ গৈ থাকিম কেতিয়া পাম মই নাজানো খালি গৈ থাকিম ঠিক আছে তোমাৰ যাত্ৰা শুভ হওক থেংক ইউ দেখিছেনে চাইকেলেৰে নেপাল ভাবিলেই আচৰিত লাগে নহয় জানো আপোনালোকেও তেখেতক অকণমান আশীৰ্বাদ কৰিব আৰু মোৰ ফালৰ পৰা তেখেতক বহুত বহুত শুভকামনা থাকিলে তেখেতৰ যাত্ৰা যেন হ'ব হয় তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই